Hello everyone, welcome to my YouTube channel. পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। মই বৰ্ণালী কলিতা। এয়া আমাৰ পথাৰ, এফালে পথাৰলৈ আহি আছো, মা মই আহি আছো। এয়া আমাৰ পথাৰ পাই গ'লোহি। আগত গৈ আছে সেয়া মা। আজি ধান কাটিবলৈ বুলি ওলাই আহিলোঁ। পুৰা ৰ'দ দিছে। আৰু এই পথাৰৰ গোটেই সেউজীয়া ধানবিলাকৰ মাজত থাকি ইনেও ভাল লাগে, মনটোৱে দেখিয়ে ভাল লাগে, বহুত মনটো ভাল লাগি যায়। আৰু এইফালে আমাৰ দেহাই ককাকে চাহ দিবলৈ আহিলে। তুমি চাহ দিবলৈ আহিলা নি? তুমি ট্ৰেইন চাবা, তুমি চাহ দিবলৈ আহিলা নি? ককা সতি এইফালে চোৱা, চাহ দিবলৈ আহিলা নি? কিহে আনিলা চাহ? আমাৰ ঘৰতে আছে, পাবহি। আমি এতিয়া চাহ খাই ল'লোঁ। এইফালে দেহাই ককাকে চাহ আনিলে। ৰ'দ পথাৰত আছত বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন আপোনালোকে। এইফালে আমাৰ হাজবেণ্ডে কাটিছে আৰু এইফালে মই কাটি আছোঁ ধান। আৰু পথাৰৰ পৰা অহাৰ পাছত মই কাপোৰ এযোৰ অৰ্ডাৰ আছিলে, সেই কাপোৰযোৰ কৰিবলৈ লৈছোঁ। এয়া ফুলটো দিছোঁ, গোলাপ ফুল আজা কালাৰত। কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। এয়া কৰি আছোঁ। এয়া সম্পূৰ্ণ চাদৰখন হ'ল, হোৱাৰ পাছত ধুনীয়াকৈ মেলি দিছোঁ। আজিলৈ বাই বাই। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।